নমস্কাৰ, এই মুহূৰ্তত আহি গৈছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে অত্যন্ত সুখবৰ, কিয়নো এইবাৰ ৰেচন কাৰ্ডৰ গৰাকীলৈ অসম চৰকাৰৰ তৰফৰ পৰা সুখবৰ প্ৰদান কৰা হৈছে। 2023 চনৰ মাৰ্চলৈ লাভ কৰিব অতিৰিক্ত 5 কেজি বিনামূলীয়া চাউল। 5 কেজি বিনামূলীয়া চাউল অতিৰিক্তভাৱে লাভ কৰিব 2023 চনৰ মাৰ্চ মাহলৈকে। এটা বিগ ব্ৰেকিং জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰে PMGKY আঁচনিৰ ম্যাদ পুনৰ 6 মাহলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা। 6 মাহলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা PMGKY আঁচনিৰ ম্যাদ এইবাৰ পুনৰবাৰ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে PMGKY আঁচনিৰ ম্যাদ ইতিমধ্যে 6 মাহলৈ বৃদ্ধি কৰিছে। PMGKY আঁচনিৰ অধীনত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰে 5 কেজিকৈ চাউল। 2020 চনৰ এপ্ৰিলত কৰোনাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল PMGKY আঁচনি আৰু 2022 চনৰ মাৰ্চত 6 মাহৰ বাবে বৃদ্ধি কৰিছিল এই আঁচনিৰ ম্যাদ। দেশৰ 80 কোটি নাগৰিকে এই আঁচনিৰ জৰিয়তে বিনামূলীয়া ৰেচন লাভ কৰে। এই আঁচনিৰ বাবে এতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিছে 3.40 লাখ কোটি টকা। এটা বিগ ব্ৰেকিং জনাইছোঁ, পুনৰবাৰ জনাইছোঁ সেই ডাঙৰ খবৰটো। 2023 চনৰ মাৰ্চলৈ লাভ কৰিব অতিৰিক্ত 5 কেজিকৈ বিনামূলীয়া চাউল। আৰু দেশবাসীৰ কাৰণে অত্যন্ত জৰুৰী খবৰ, কেন্দ্ৰীয় চৰকাৰে PMGKY আঁচনিৰ ম্যাদ পুনৰ 6 মাহলৈ বৃদ্ধি কৰিছে। আৰু PMGKY আঁচনিৰ অধীনত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে অতিৰিক্ত 5 কেজিকৈ চাউল লাভ কৰিব। এটা বিগ ব্ৰেকিং জনাইছোঁ, 2020 চনৰ এপ্ৰিলত কৰোনাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল এই আঁচনি।